Hello guys, welcome to my YouTube channel The Low Budget Blogger. So আজি মোৰ সেকেন্ড ভিডিও আজি আমি এটা ফুড চ্যালেঞ্জ কৰিম তো আহক একদম ফুডটো বনোৱাৰ পৰা খোৱালৈকে গোটেইখিনি দেখাম আৰু লাষ্টত এটা সৰুছে পানিশমেন্টটো আছে যোনে হাৰিব তো ভিডিওটো কেইলৈকে চাই দাও বহুত ভাল পাব আপোনালোকে তো আজি আমাৰ ফুড চ্যালেঞ্জটোৰ ৰেচিপি হ'ব চিকেন কাৰি আৰু ৰাইচ কোনে কিমান খাব পাৰে চাম তো আমি এটা চিকেন বনাম অকনমান দেখাই দিছো কেনেকৈ বনাইছো ঠিক আছে তো চিকেন কাৰি বনাবৰ কাৰণে সবতকৈ ইম্পৰ্টেন্ট বস্তুটো হৈছে চিকেন তো আমি এটা চিকেন ধুই লম পিয়াজ আৰু আলু কাটিম চাই লওক ইয়াত পিয়াজ আলু गेस्ट आई पाइसे जोने आज फुड चैलेंज कर मोर लग मैं गेस्ट गेटाल चिनाकी करा दिसो आपनालोक और खाना आमार बनी आछे गेस्ट बहि आछे एटु रूमत ए आमार गेस्ट आरिफुल इस्लाम गेरा लोकल चैनेलर मालिक दादा दुएखार ভাল खूब ভাল आज चैलेंज तो कोने जिकिब बुली भाबे आपुनी ने आमार मिस्टर साहिल पबजी खेली आछे अब चिल करि आछे पेटটো खाली करि आछे लराय तो आरिफ की कय स्थान काल पात्र চাই প্লে হ'ব আৰু চাও কোনে জিকে চেষ্টাটো কৰিব লাগিব আৰু ভাল কথা খুব ভাল ভাল চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰক নতুন নতুন ভিডিও এনেকুৱা ধৰণৰ ব্লগ পাই থাকিব সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক সাপোৰ্ট কৰক আৰু ইয়াতে এতিয়া বৰ্তমান সময়ত যেহেতু কৰোনাৰ বিভীষিকাই চাৰিওফালে সন্ত্ৰাসৰ সৃষ্টি কৰিছে গতিকে নিশ্চিতভাৱে ঘৰত থাকিয়ে কিবা নহয় কিবা এটা কৰিব লাগিব তো এয়া মাংস ৰেডি এতিয়া আমি খাম এই মাংস দেখা দিছো এবাৰ চাৰিদিকে দেখছো কিরম ওয়াও না ওয়াও অসাম তো সকলোবোৰ ৰেডি এতিয়া আমাৰ লৰা খাবৰ কাৰণে ৰেডি হৈ আছে আমি কাহিত গোটেই বস্তু মানে দি দিছো আৰু এতিয়া ষ্টাৰ্ট কৰিম আপোনালোকক এবাৰ মই প্লেট কেইটা দেখাই দিছো আগতে দেই ফাৰ্ষ্ট চ্যালেঞ্জটো হ'ব যে কোনে আগতে খাই খতম কৰিব পাৰে তো আমি এতিয়া খাব বহিছো এতিয়া যদি এই চ্যালেঞ্জটো যোনে জিকিব তাৰ কাৰণে মই কিবা এটা স্পেশাল গিফট ৰাখিম গিফটটো এতিয়া মেনশ্যন কৰা নাই ইভিনিং কিবা এটা পাৰ্টি দি দিম আৰু যোনে হাৰিব তাৰ কাৰণে গিফটটো এতিয়াতে আছে এইটো হৈছে গাৰা ইটা যোনে হাৰিব কিন্তু খাব লাগিব আৰু ইন দ্য কেমেৰা ইন ফ্ৰণ্ট অফ দ্য কেমেৰা খাব লাগিব ঠিক আছে তো ভিডিঅ'টো আৰম্ভ কৰোঁ
Fardin. I'm done. I'm done. As expected, মই হাৰি থাকিলোঁ হাৰিকে জিকিল চাইল মাজতে থাকিল পানিছমেণ্টটো নাপায় আপোনাৰ চিকেন পালে মই হাৰিলোঁ চেলেঞ্জ আছিল ফুডৰ মই ভাবিছিলোঁ মই হাৰিম বুলি কিন্তু মই নাহাৰিলোঁ মই বহুত দিন এনেকৈ খোৱা নাই আজি অকণমান নতুনটো দি ফাৰ্ষ্টত প্ৰথমতে মাৰাথন দৌৰ যেনেকুৱা মাৰাথনত অলপ আগবাঢ়িব দিছোঁ তাতে মই মাজৰ মান পৰা টিকাপ দিছোঁ গতিকে এই বস্তুটো মই নাখাওঁৱেই মই জিকিছোঁ মই পাৰ্টি এটা পাম এতিয়া খাব লাগিব মাজত এতিয়া আমি চাওঁ খাব লাগিব কি নাখালে হা ঠিক আছে খাইছোঁ এইটো ক্ল'জ দিওঁ খাওঁতে ক্ল'জ দিওঁ মোক চুখ খেপতে দিম গৌমূত্ৰ ৰেডি মোক চুখ খেপতে দিম লাষ্টত গৈ ময়ে হাৰিলোঁ পানিছমেণ্টটো ময়ে ল'ম পাৰ্টিও ময়ে দিব লাগিব গৌমূত্ৰ পানী দি That's disgusting. যি নহওক লাষ্টত ময়ে হাৰিলোঁ যি নহওক যদি এতিয়া ভিডিঅ'টো আমি সেই অৱস্থালৈকে আহিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া দুখন হ'ব সেইটো চাই আপোনালোকে ভিডিঅ'টো খতম তো ভিডিঅ' খতম হ'ল মই হাৰিলোঁ মই তিতাও খালোঁ তো যি নহওক এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল কিবা যে ভুল বান্ধি আছে মাফ কৰি দিব আৰু আৰিফ দা দুষাৰ ক'ব তাৰপিছত ভিডিঅ'টো খতম কি ক'ম আৰু ফুড চেলেঞ্জৰ জৰিয়তে খোৱাই ভাল লাগিল আমি খাব পালোঁ ভালকৈ যি নহওক মই জিকিছোঁ আৰু সন্ধিয়া মোৰ আৰু এটা পাৰ্টি আছে বাকী যি নহওক এইটো এটা আৰম্ভণি এইটো বৰ্তমান এটা ভিডিঅ'ৰ আৰম্ভণি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ভাল ভিডিঅ' সদায় পাই যাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লগৰবিলাকৰ মাজত বিলাই দিব ছাপোৰ্ট কৰিব নিশ্চিতভাৱে আৰু অসমৰ বিভিন্নজন নৱপ্ৰজন্মৰ ইউটিউবাৰ যিমান আছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে খুব ভাল কাম কৰি আছে লগতে এনেকুৱা ধৰণৰ নতুন যিবিলাক যুৱকে নতুন চেনেল আৰম্ভ কৰিছে তেখেতসকলক সকলোকে ছাপোৰ্ট কৰক সকলোকে সহযোগ কৰক এইখিনিয়ে কথা আৰু ফুড চেলেঞ্জৰ এই ভিডিঅ'টোৰ পিছত আৰু বেলেগ ভিডিঅ' আপোনালোকে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত দেখা পাব ধন্যবাদ জয় অসম